हेलो गाइज की खबर আজি আপোনালোকক দেখুৱাম শ্বিলঙৰ লিভিং ৰোড ব্ৰিজটো এয়া চাওক শ্বিলঙলৈ গৈছিলোঁ আৰু তাৰ কিছুমান মেমৰিয়েবল প্লেচ থাকে বা চাবলগীয়া থাকে তাৰে ভিতৰত দা লিভিং ৰোড যিটো হেতু এটা চাবলগীয়া হেৰি চ' তালৈ গৈছিলোঁ যাওঁতে অলপকৈ ভিডিঅ' কৰিছোঁ গোটেইটো নহয় কিন্তু যাওঁতে বহুত কষ্ট হয় কাৰণ ইয়াত কমসে কম 10 মিনিটমান ইয়া চাওক কিমান খাৰা চিৰি বগাব লাগে য'ত নেকি বহুত কষ্ট হয় দেই যদি যোৱাৰ আগত এবাৰ চাওক আৰু গৈ থাকোঁতে সিহঁতৰ কিছুমান লোকেল ধৰক দোকানী মাইকী মানুহে দি আছে সিহঁতৰ লোকেল ফ্ৰুইটছ কিছুমান বা কিবাকিবি জুইচ কাৰণ মানুহে যেতিয়া খোজকাঢ়ি গৈ থাকে ষ্টেপবিলাক বগাই তেতিয়া বহুত মানে পানী পিয়া লাগে বা ডিঙি শুকাই সেইকাৰণে জুইচখিনিৰ দাম বহুত বেছি দেই যিটো 10 টকা পেকেট নহয় তাত 20 টকা লয় আৰু সৰু এই ফ্ৰুইটছৰ প্লেট এটা 20 টকা 30 টকা মানে দাম বেছি এটা মেংগো জুচ ধৰক ফ্ৰুটি 10 টকীয়াটো 20 টকা সব ডাবল লয় আৰু ফাইনেলি চাওক ইয়াত টিকেট কাউণ্টাৰো বহাই দিছে য'ত 40 টকা মানুহৰ ফিজ 20 টকা কেমেৰা ইয়াত বহি আছে মানে জাষ্ট লিভিং ৰোডটোৰ পৰা অলপ আগত টিকেট কাউণ্টাৰটো বহি টিকেট কাউণ্টাৰটো থাকে তাৰপৰা টিকেট ল'ব লাগে বাট টিকেট নোলোৱাকৈ য'ত ইয়াত মই ৰখি আছোঁ ইয়াৰ পৰা পূৰা ধুনীয়াকৈ দেখা যায় দা লিভিং ৰোডখন যদি নাযাওঁ বুলি ভাবিলেও যাব পাৰি বাট চাওক পানী চানী একো নাই এতিয়া আমি গৈছিলোঁ জানুৱাৰীত মানে বিহুত তেতিয়ালৈকে চাওক গোটেই শুকান কিন্তু গৰম দিনত বহুত পানী থাকে বুলি শুনিছিলোঁ আৰু লিভিং ৰোড এইকাৰণে দিয়া হৈছে জীৱিত গছ মানে জিন্দা গছৰ শিপাৰ থ্ৰুদি এটা ব্ৰিজ বনিছে যিটো চাবলৈ মানে দূৰৰ পৰা মানুহ আহে চ' আমিও ভাবিলোঁ চাই আহোঁ কি আছে নাছে চাওক এইখনেই হৈছে দা লিভিং ৰোড গছ যিটো মানে জীয়াই থকা গছৰ শিপা দি যিটো ব্ৰিজ হৈছে সেইটোৱে লিভিং ৰোড নাম দিছে আৰু ব্ৰিজটোৰ ওপৰেদি মানুহ চাওক আপ ডাউন কৰি আছে বহুত বেছিকৈ শিপা আছে কিন্তু পানী থাকিলে দেখিবলৈ বেছি ধুনীয়া লাগিলে হয় কিন্তু এতিয়া পানীৰ ছিজন নাই আৰু যিবিলাক ফলছ আছে পানী তেনেকৈ অহা নাই অকণমানকৈ আহিছে চাওক ইয়াত বহুত মানুহ আহিছে বেছিকৈ বয়সস্থ মানুহবিলাক আহিছে কিন্তু বহুত কষ্ট কৰি আহিছে বহুত চিৰি বগাব লাগে 10 মিনিট